নমস্কাৰ। প্ৰথমে মই জেৰিনাই মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। চাওঁতে এনেই এটা মই ইউটিউব চেনেল খুলিছিলোঁ নিজৰ প্ৰচেষ্টাত সম্পূৰ্ণ অকলশৰীয়াকৈ। মই এতিয়াও অকলশৰীয়াকৈ কৰি আছোঁ যিমানখিনি কৰিব লাগে। ফটো তোলাৰ পৰা বনোৱালৈকে সকলোবোৰ মই অকলেই কৰোঁ। আৰু আজি আহি আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত আপোনালোকে দেখিছে আজি ইউটিউব চেনেলত ভৰি দিয়া মই সম্পূৰ্ণ 2 মাহ হৈছে। আৰু এই 2 মাহতে মোৰ ছাবস্ক্ৰাইবাৰ সংখ্যা 500তকৈ অধিক অতিক্ৰম কৰিলে। আৰু এনেদৰে ভৱিষ্যতৰ দিনবোৰতো সহায় সহযোগিতা মৰম আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ। আপোনালোকৰ সহায় সহযোগিতা মৰম আশীৰ্বাদ নহ'লে মই কেতিয়াও এটা ইউটিউব চেনেল চলাই নিব নোৱাৰোঁ। ইউটিউব চেনেলত মই একেবাৰে নতুন। মোৰ যদি অজানিতে কিবা ভুল হয় আপোনালোকে শুদ্ধ কৰি দিব বুলি আশা কৰিলোঁ। ভোগালী বিহুৰ আপোনালোকক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰো যাতে ভৱিষ্যতৰ দিনবোৰ সুখ সমৃদ্ধি আৰু সুখেৰে ভৰি পৰক। আজি মই খুব সহজতে বনোৱা মিক্সিত খুন্দা পিঠাগুড়িৰে তিলপিঠা বিধে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিম বুলি ভাবিছোঁ। সেইকাৰণে আজি এই তিলপিঠা ৰেচিপিটো আপোনালোকলৈ আগবঢ়াই দিছোঁ। আশা কৰিছোঁ আপোনালোকে আঁকোৱালি ল'ব। আহক তেনেহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। পিঠাগুড়ি খুন্দিবৰ বাবে মই 1 কেজি চাউল লৈ লৈছোঁ, বৰা চাউলৰ। আৰু এটা টিঙত মই সম্পূৰ্ণ এৰাতি তিয়াই থৈ দিছিলোঁ। পানী মই সৰহকৈ দি থৈছিলোঁ কাৰণ চাউলখিনি আমাৰ কিনা চাউল আছিলে, আঠা আছে নাই নাজানো, সেইবাবে পানী সৰহকৈ দি তিয়াই থৈছিলোঁ। আৰু ৰাতিপুৱা হ'লত মই এয়া ভালকৈ ধুই এটা খৰাহীত চাউলখিনি উলিয়াই লৈছোঁ আৰু কটনৰ এখন বেডশ্বীট সৰুকৈ জাপি লৈছোঁ। এতিয়া ইয়াৰ ওপৰতে খৰাহীটো দি দিম যাতে পানীখিনি সহজেই টুক যায়। আৰু চাউলখিনি এনেকৈ ধুনীয়াকৈ মেলি দিছোঁ। এনেকৈ মই 1.5 ঘণ্টামানৰ কাৰণে থৈ দিম। আৰু মাজতে অলপ গাঁত কৰি দিছোঁ যাতে পানীখিনি তললৈ নিগৰি আহে আৰু সহজতেই বেড কভাৰখনে পানীখিনি টানি নিব পাৰে। আপোনালোকে যদি সোনকালে পিঠাগুড়িখিনি খুন্দো বুলি ভাবে তেনেহ'লে ডাইৰেক্ট বেড কভাৰখনতে মেলি দিব। মই এইটো সময়তে ভাত পানী বনাই খাই ল'ম, সেইকাৰণে দেৰি হ'লেও আপত্তি নাই বাবেই মই এনেকৈ থৈ দিছোঁ। এতিয়া 1 কেজি চাউলৰ বাবে মই 1.5 পোৱা তিল লৈ লৈছোঁ। এতিয়া তিলখিনি ধুই মই ভালকৈ ৰ'দত মেলি দিম। তিলখিনি আপোনালোকে ধুই ৰ'দত দিওঁতে এনেকৈ ঘন খৰাহী ব্যৱহাৰ কৰিব, নহ'লে তিলখিনি সৰকি যাব। মই তিলখিনি এটা ঘন খৰাহীত ধুই ভালকৈ মেলি দিছোঁ এটা টিঙৰ ওপৰত। মোৰ কেমেৰাটো বাহিৰলৈ আনিলোঁ যেতিয়া চাওকচোন মোৰ নাৰ্জী ফুলখিনি। নাৰ্চাৰী মানুহজনে ডাঙৰকৈ ফুলিব বুলি কৈছিলে, কিন্তু এয়া একেবাৰে সৰুকৈ ফুলিলে। আৰু এই বৰষুণ দিয়াৰ পাছৰে পৰা লাহে মৰহি যাবলৈ ধৰিছে। ফুল থাকিলে বহুত ভাল লাগে, মই ফুলক বহুত ভাল পাওঁ। সেয়েহে অলপমান সময় উলিয়াই হ'লেও ফুলকেইজোপাত অলপ গুৰুত্ব দিওঁ। এতিয়া আহকচোন আমি পিঠাগুড়ি খুন্দিবলৈ আৰম্ভ কৰোঁ। মই ভাত পানী খাই আজৰি হওঁ মানে এয়া চাওকচোন চাউলখিনি ধুনীয়াকৈ নিয়ৰ হৈ গৈছে। এনেকৈ কৰি দিলে হাতত পানী লাগিব নালাগে। তাৰমানে আমি এতিয়া পিঠাগুড়ি খুন্দিব পৰা হৈ গ'লোঁ। পিঠাগুড়ি খুন্দিবৰ বাবে মই মিক্সিৰ মধ্যমীয়া বাতিটো লৈ লৈছোঁ। ইয়াতে এতিয়া মই অলপকৈ পিঠাগুড়ি চাউলখিনি দি দিছোঁ আৰু মই খুন্দি ল'ম। আপোনালোকে একেবাৰে ভৰ্তিকৈ নিদিব আৰু মিক্সি বাতিটো যাতে শুকাই থাকে তাকো মন কৰিব। এতিয়া মই 1 নম্বৰত লগাই দিছোঁ আৰু লাহে পিচি লৈছোঁ। আপোনালোকে একেবাৰে হাই স্পীডত দি নিদিব, তেতিয়া পিঠাগুড়ি চাউলখিনি আঠাটো গুচি যায়। এয়া মই খুন্দি লৈছোঁ প্ৰথমবাৰ। এতিয়া মই চালি ল'ম। আপোনালোকে চালিবৰ কাৰণে ঘন চালনী ব্যৱহাৰ কৰিব, তেতিয়া পিঠাটো মিহি হয় আৰু আঠাও বেছিকৈ হয়। এতিয়া তলত যিখিনি পিঠাগুড়ি পৰিছে সেইখিনি মই হাতেৰে এনেকৈ টিপি দিছোঁ। আপোনালোকেও এনেকৈ টিপি দিব। চালনীত যিখিনি পিঠাগুড়ি চাউল ৰৈ গৈছিলে সেইখিনি মই মিক্সি বাতিত দি দিলোঁ আৰু অলপ লগতে চাউল লৈ আকৌ পিচি আনিলোঁ। বৰা চাউল আঠাৰ বাবে লাগি ধৰিছে, সেয়ে মই এখন চুৰিয়ে বাতিটোৰ পৰা এৰুৱাই লৈছোঁ। আৰু এতিয়া শাহুমা আহিছে, শাহুমাই চালি দিছে আৰু মই মিক্সিত খুন্দি আছোঁ। এতিয়া আধা কেজি এনেকৈ বগাকৈ খুন্দি ল'লোঁ আৰু আধা কেজি মই এনেকৈ মিক্সি বাতিটোত 2 পিচ 3 পিচকৈ বিট কাটি দি দিছোঁ। এনেকৈ বিট দি দিলে পিঠাখিনি কালাৰটো বহুত ধুনীয়া হয়। এনেকৈ আমি দুয়োজনী লগ লাগি
পিঠাগুড়িখিনি খুন্দি ল'লোঁ। তাৰ পাছতে বাহিৰৰ পৰা তিলখিনি আনি এখন কেৰাহীত ভাজি ল'লোঁ। মই মচমচীয়াকৈ ভাজিম, একেবাৰে ডেৰাই যাবলৈও নিদিব। আৰু এতিয়া এইখিনি মই মিক্সি বাতি এটাত পিচি ল'ম। তিলখিনি মই ধুনীয়াকৈ পিচি ল'লোঁ আৰু মই 1.5 পোৱা তিলৰ বাবে 1.5 পোৱা গুড় ব্যৱহাৰ কৰিছোঁ আৰু ধুনীয়াকৈ এনেকৈ গুড়খিনি তিলখিনিত সানি ল'লোঁ। আপোনালোকে মিঠা যদি বেছিকৈ খাই ভাল পায় তেনেহ'লে বেছিকৈ ল'ব। পিঠা বনাবৰ বাবে মই এখন টাৱাৰ গেছৰ ওপৰত হাই ফ্লেমত পাতি দিছিলোঁ আৰু যেতিয়া টাৱাৰখন গৰম হ'ল তেতিয়া মই গেছৰ ফ্লেমটো একেবাৰে কমাই দিলোঁ আৰু এনেকৈ পিঠাগুড়িৰ মিশ্ৰণ চালি দিছোঁ। তাৰ পাছতে মই পিঠাটোৰ মাজতে গুড় আৰু তিলৰ মিশ্ৰণখিনি দি দিলোঁ। এতিয়া যেতিয়া পিঠাটোৰ চাৰিওফালৰ কাষবিলাক ডাং খাই আহিব ধৰিছে তেতিয়া মই এখন চুৰিৰে এনেকৈ আনি লৈছোঁ আৰু নুৰিয়াই দিছোঁ। আৰু প্ৰত্যেকবাৰ পিঠা দিওঁতেই আপোনালোকে এনেকৈ পিঠাগুড়ি মিশ্ৰণবোৰ এখন কাপোৰেৰে মোহাৰি এৰুৱাই ল'ব। মই এনেকৈ চালি ভাল পাওঁ বাবে মই এনেকৈ দিছোঁ। আপোনালোকে যদি এনেকুৱা চালনি নাথাকে তেনেহ'লে এখন হেতাৰ বা এখন চামুচেও দিব পাৰে। পাছৰ পিঠাটো মই এনেকৈ বনাই লৈছোঁ। একেবাৰে সহজ বনাবলৈ। চবৰে ঘৰতো ঢেঁকী নাথাকে। এনেকৈ আপোনালোকে যদি আগতে মিক্সিত খুন্দি বৰা চাউলৰ পিঠাগুড়ি বনোৱা নাই এবাৰ বনাই চাবচোন। তাৰ পাছৰ পিঠাটো মই একেদৰে বনাই লৈছোঁ। আপোনালোকে যদি এনেকৈ মিক্সিত খুন্দা পিঠাগুড়িৰে এনেকৈ তিল পিঠা বা নাৰিকলৰ পিঠা বনোৱা নাই এবাৰ বনাই চাবচোন। নিশ্চয় পিঠাটো ভাল হ'ব। আৰু কেনেকুৱাকৈ পিঠাটো উঠিছে নে নাই উঠা মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া মই এনেকৈ 3টা পিঠা বনাই ল'লোঁ। বাকীকেইটাও এনেকৈ বনাই ল'ম এটা এটাকৈ। খুব সহজতে আৰু খুব কম সময়ৰ ভিতৰতে হৈ যায়। এইটো পিঠা বনাওঁতে মোক ল'ৰাটোৱে পাছফালৰ পৰা ঠেলা মাৰি দিছিলে, সেইকাৰণে পিঠাটো অলপ আগবাঢ়ি গৈছে। সি পাছফালৰ পৰা মোক ঠেলি আছে। এইটো পিঠাও মই এনেকৈ বনাই ল'লোঁ। পিঠাৰ চাইজবিলাক যদি আপোনালোকে সমান কৰিব বিচাৰে তেনেহ'লে আগকেইটা এখন চুৰিৰে এনেকৈ লাহেকৈ সমানকৈ কাটি দিব আৰু যিখিনি কাটি দিব সেইখিনি পেলাই নিদি এখন প্লেটত ৰাখি থৈ দিব। গৰম গাখীৰত খাবলৈ বহুত ভাল লাগে। পিঠাগুড়িখিনি খুন্দাৰ পাছত আপোনালোকে এনেকৈ এবাৰ টিপি চাবচোন। যদি এনেকৈ টিপ খাই যায় তেনেহ'লে পিঠাগুড়িখিনি পাৰফেক্ট হৈছে বুলি ধৰিব আৰু যদি এনেকৈ টিপ খাই নাযায় তেনেহ'লে পানী 2 টোপালমান দি পিঠাগুড়িখিনিত সানি আকৌ এবাৰ চালি ল'ব। তেতিয়া আপোনালোকে এইদৰে পিঠা বনাব পাৰিব। এতিয়া মই বিট মিক্স কৰা পিঠাগুড়িখিনিও পিঠা মই এনেকৈ এটা এটাকৈ বনাই ল'ম। দেখিছেনে কিমান সহজতে হৈ গৈছে। আপোনালোকে পিঠাটো বনোৱাৰ পাছত লগালগ নমাই নিদিব। অলপ দেৰি এনেকৈ কাষত থৈ দিব যাতে পিঠাটো ভালকৈ সিজি যায়। আপোনালোকে যদি মিঠা বেছিকৈ খাই ভাল পায় তেনেহ'লে তিল আৰু গুড়ৰ মিশ্ৰণ বেছিকৈ দিব। মই মিঠা বেছিকৈ খাই ভাল নাপাওঁ বাবে কমকৈ দিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। সৰুশেষত আকৌ এবাৰ আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ। বাই বাই।